মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক নমস্কাৰ জনাইছোঁ লগতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টিৰ বিষয়বস্তু হৈছে তৃতীয়মান শ্ৰেণীৰ আপোন পাঠৰ 12 নং অধ্যায়ৰ কোনে কবিতাটি তোমালোকৰ আগত মই পঢ়ি শুনাবলৈ ওলাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে যদি আজি প্ৰথমবাৰ মোৰ ভিডিঅ'টি চাইছা তেন্তে ছাবস্ক্ৰাইব কৰিবা আগন্তুক নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা। তেন্তে এতিয়া আমি পঢ়িবলৈ আৰম্ভ কৰোঁ। কোনে? ঘৰবোৰ হেনো সাজে মিস্ত্ৰীয়ে আৰু সাজে মেজ চকী, কোনে বাৰু সাজে ধুনীয়া আকাশ দিয়ে তাত তৰা আঁকি। মোৰ চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে দেউতাই, ফুলবোৰে বাৰু ৰঙা নীলা এই চোলাবোৰ ক'ত পায়। আকাশ গৰুতা খনিকৰজন কেতিয়াবা পালে চিনি, তেওঁকে সুধিম ইমান ফুলক কোনে দিয়ে চোলা কিনি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ আগত মই কবিতাটি পঢ়ালোঁ, তাৰ লগতে তোমালোকে পঢ়িবাচোন কবিতাটোৰ কবিজনৰ নাম হৈছে নৱকান্ত বৰুৱা। এতিয়া মই এইখিনি অকণমান পঢ়াই দিছোঁ তোমালোকক। এইটো প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন। নৱকান্ত বৰুৱাই শিশুৰ বাবে ৰচনা কৰা কেইখনমান মনোৰম কিতাপ। কেৰেলোৱাৰ ৰেল, মই টুনিয়ে টুনটুনালোঁ, শিয়ালি পালেগৈ ৰতনপুৰ, আখৰৰ জখলা ভতুকাৰে ভু। শব্দৰ অৰ্থ দিয়া আছে ইয়াত। ধুনীয়া শুৱনি, খনিকৰ কাঠ, শিল মাটি আদিৰে মূৰ্তি আদি গঢ়োতা। এইটো তোমালোকে আটাইখিনি লাগিব, মানে খনিকৰ বুজাইছে কাক, সি কাঠৰো শিলৰো বা মাটিৰ তিনিওটাৰে বস্তু নিৰ্মাণ কৰিব পাৰে। গঢ়োতা, যিজনে নিৰ্মাণ কৰে বা গঢ় দিয়ে। তেন্তে মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আজি মই বিদায় ল'বলৈ বিচাৰিছোঁ। তোমালোকে কবিতাটো এনেকৈ সুৰ লগাকৈ পঢ়িবাচোন, বিৰাট আনন্দ পাবা। তেন্তে আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।